এনেই ওলাই আহিছোঁ ঘৰত কিমান বহি থাকি মোৰ চকু বহুত দেৰি শুলোঁ এতিয়া আমি এনেই ওলাই আহিছোঁ পুখুৰী পাৰে পাৰে ধুনীয়া জেগা এডোখৰলৈ আৰু আপোনালোককো দেখাওঁ চাওঁ কেনেকুৱা লাগিছে জনাব আৰু মোৰ লগত আহিছে টিকলি টিকলি দুজনী হাই আৰু এজনী আছে হাই কৈ দে হাই এই দুজনী গধূলি আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে এইটো ৰাস্তাইদি আৰু এখন গাঁৱলৈ যাব পাৰে এয়া মানুহবিলাক চাওক শ্বৰ্টকাট হয় এইটো নিজৰ ঘৰলৈ উভতি গৈছে টিকলিজনীয়ে দলংখনত খোজকাঢ়িবলৈ ভয় খাইছে তাক দাঙি লৈ ল'বলগীয়া হ'ল এইডোখৰ জেগালৈ আহিছিলোঁ চাওক চাৰিওফালে পাহাৰ দূৰত পাহাৰ আচলতে চাৰিওফালে নহয় একেবাৰে দূৰত আছে দেখিছেনে আৰু চাৰিওফালে পথাৰ সেউজীয়া 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 এতিয়া আমি গৈ আছোঁ ঘৰলৈ সেউজীয়া পৰিৱেশ মাংস মায়ে কাটি আছে আমি ফুৰি আহিলোঁ আহি পিনি এতিয়া ম'ম' খাবলৈ আমাৰ ম'ম' ষ্টিমাৰ নাই মই আগতে এবাৰ কৰিছিলোঁ সেইকাৰণে আমি এইটো একচুৱেলি মই নাই বনোৱা ম'ম'কেইটা ভাইটি আৰু ভণ্টিয়ে বনালে একচুৱেলি ভাইটিয়ে বনাইছে চাগে ভণ্টিয়ে নাই বনোৱা চিকেন ম'ম' এতিয়া পানীখিনি তেহেঁতি উতলোৱা নাই আকৌ মই আহি উতলোৱাইছোঁ বনাই লওঁ তাৰপিছত দেখাম কেনেকুৱা হৈছে পানীখিনি উতলিবলৈ দিছোঁ এতিয়া উতলি লওক তাৰপৰা ম'ম' যোনটোত আমি বহাম সেইটো দেখাম হ'ব আমি আচলতে ম'ম' এইটোত বহাওঁ ইয়াৰ বদলি আমি যদি জুইত বনাওঁ কেতিয়াবা আমি চালনী ব্যৱহাৰ কৰোঁ কিন্তু গেছত চালনী মানে এই যোনটো পাত্ৰত দিছোঁ এইটো সৰু হয় ডাঙৰটো দিলে চালনীখনত ধুনীয়াকৈ হৈ যায় এইটো পাত্ৰত আমি এতিয়া গেছত দিলে এইটোত বনাওঁ তাৰপিছত আমাৰ পানী উতলি আহিলে তাৰপিছত এইটো ম'ম' ষ্টিমাৰত এই বাট ফুটা এই খৰাহীটো দিছোঁ তাৰ পৰা ৰিফাইন লগাবও পাৰে নলগাবও পাৰে এতিয়া এয়া ম'ম'কেইটা দি দিছোঁ আমি ম'ম'কেইটা দি পিনি একেবাৰে ঢাকনা লগাই দিম এতিয়া আমি ম'ম'কেইটা দিলোঁ এতিয়া ঢাকনা লগাই দিম যাতে ঢাকনাখন এনেকৈ দিব বাহিৰলৈ বতাহ মানে হাৱাটো ওলাব যাতে নোৱাৰে ইয়াৰ ওপৰত গধুৰ কিবা এটা দি দিবও পাৰে ম'মৰ লগত খাবলৈ চাটনি ইয়াত ভণ্টিয়ে ওলাই লৈছে নিজৰ কাৰণে এইখিনি আমাৰ খাই মজা লাগিলে খাই আছে মই এতিয়া আমাৰ জুইৰ পাকঘৰত আছোঁ মায়ে হাঁহ মাংস বনাইছে মায়ে আৰু মোক কৈ থৈ গৈছে লৰাবলৈ মই দেখাইছোঁ কেনেকুৱা বনিছে মই নাই বনোৱা মায়ে বনাইছে দেখাইছোঁ ড্ৰাইকৈ বনাইছে ড্ৰাইকৈ হাঁহ মাংস খাই ভাল লাগে এইটো আমাৰ জুইৰ পাকঘৰ হয় অলপ আন্ধাৰ আন্ধাৰ দেখিছোঁ লাইটৰ পোহৰটো অকণমান কম হয় ইয়াত আমি কেতিয়াবা ভাত বনাওঁ মাংস চাংস বেছিভাগ আমি জুইতে বনাওঁ এয়া মাংসখিনি হৈছে আৰু এতিয়া লৈ যাম মায়ে বনাই আছে এইখিনি মোক অকল এতিয়া অকণমান টাইম চাবলৈ কৈছিলে এয়া হৈ গ'ল পূৰা ড্ৰাই ফ্ৰাই হাঁহ মাংস ড্ৰাই ফ্ৰাই এনেকৈ কোনে ভাল পায় মোৰ হাঁহ মাংস এনেকৈ ড্ৰায়ে ভাল পাওঁ ইয়াতকৈ ড্ৰাই হ'লেতো মই আৰু ভাল পাওঁ এইখিনি কেৰাহীখন ইগন'ৰ কৰিব জুইত বনোৱা কেৰাহী আৰু
ভাত পানী খাই এয়া বহিছোঁ, 10টা বাজি গ'ল। আৰু আজি বিশেষ তেনেকৈ একো নাই ভিডিঅ'ত আপোনালোকক। মই আচলতে ৰাতিপুৱাৰ পৰা মোৰ আজি গাটো ইমান বেয়া লাগি আছিলে। দিনত শুই পিনি এনেকুৱা লাগিলে গধূলি ক'ৰবাত অকণমান ফ্ৰেছ হাৱা পালে যেন ভাল লাগিব, বতাহ এনেকুৱা সেউজীয়া গছ গছনি দেখিলে এনেকুৱা মানে মোৰ ফিল হ'ল মনত। সেইকাৰণে ওলাই গ'লোঁ অলপ খোজকাঢ়িবলৈ, আপোনালোককো দেখালোঁ। কেনেকুৱা পাইছে নাজানো। আজি ভিডিঅ'টো মই ইমানতে এতিয়া সামৰোঁ। তাৰ আগতে কওঁ, যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি জনাব। আৰু সেয়াই, যদি কিবা তাত বেয়াও হৈছে বা কিবা মোক শুধৰাবলৈ আছে তেনেহ'লে নিশ্চয় জনাব সেয়াও। আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই। আকৌ আহিম আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজিলৈ গুড নাইট, শুভৰাত্ৰি। ভালদৰে থাকিব সকলোৱে, সজাগ সচেতন হৈ।